বিগ ব্ৰেকিং নিউজ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত নতুন ফলিমাৰীত মাৰপিট ঘটনা সংঘটিত হয়। জানিব পৰা মতে নতুন ফলিমাৰী প্ৰথম খণ্ড গাঁৱৰ জহিৰুল ইছলাম চৰকাৰ নামৰ ব্যক্তিগৰাকীয়ে আজি ৰবিবাৰৰ দিনা অনুমান 4 মান বজাত নিজৰ গৃহৰ পৰা বাঙালীপাৰা বজাৰলৈ গৈ থকা অৱস্থাত একেখন গাঁৱৰে মইনাল হক, বুকু আলী, চাইনুৰ ইছলাম, আমজাদ আলী, আসকৰ আলী নামৰ কেইবাগৰাকী ব্যক্তিয়ে পিছফালৰ পৰা লাঠি, চোকা অস্ত্ৰ আদিৰে কোবাই হানিখুচি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। গুৰুতৰ ভাৱ আঘাতপ্ৰাপ্ত হৈ জহিৰুল ইছলাম চৰকাৰৰ মূৰত হেলমেট থকাৰ বাবে কোনোমতে প্ৰাণ ৰক্ষা পৰে চৰকাৰৰ। পিছত ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ জহিৰুল ইছলাম চৰকাৰক চিকিৎসাৰ বাবে বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জহিৰুল ইছলাম চৰকাৰৰ সংকটজনক অৱস্থাত থকাৰ বাবে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে চৰকাৰক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সমগ্ৰ ঘটনা সন্দৰ্ভত জহিৰুল ইছলাম চৰকাৰৰ পৰিয়ালৰ লোকে বিলাসীপাৰা আৰক্ষী নিৱেশত এখন গোচৰ ৰুজু কৰি আহিছে। যদিও পিছত আৰক্ষীয়ে আছামী কেইগৰাকীক কেতিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব সেয়া সময়তহে লক্ষণীয় হ'ব। বিলাসীপাৰাৰ পৰা হাছিন আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। মই বজাৰ কৰিব যাই আছোঁ ৰখাই এনেকৈ কৰি পিছফালৰ পৰা মাৰিছে। পূৰ্বৰ কোনো আশেষ আছিল নেকি? ক'ব নোৱাৰোঁ, আশেষ ক'ব নোৱাৰোঁ। সেনেকৈ কৰি মাৰিলে, হত্যা কৰিলে। আজি মূৰতো মাৰিছিলে। হেলমেট থকাৰ কাৰণে বাচিলোঁ, তাৰমানে মোৰ বাচ্চাৰ পৰীক্ষা একেটা ক'ল যে মই অলপমান বাচ্চাটাৰ কাৰণে অলপ গাখীৰ লৈ যাওঁ। এইখিনি অৱস্থা তাতে মইনাল আছিল, মইনালক দেখি থামোতে মইনালৰ লগত কথা পাতি আছিল। তাৰপিছত মইনালৰ ল'ৰা দুটা আহিল, আসকৰ আহিল, আমজাদ আলী আহিল, এইবিলাক গোটেইমখাই আহি একদম ৰদ আৰু কেঁচা বাঁহৰ টুকুৰা এইবিলাকেদি পূৰা মাৰি একদম পেলাই দিছে ৰাস্তাত। কি সংক্ৰান্তত মাৰি? কি সংক্ৰান্তত আমি একোৱে নাজানো। আগত কোনো পূৰ্বৰ পৰা আকৰ্ষ আছিল নেকি? আগতেতো এনে বহুদিন আগতে কি আছিল, কেঁচাল আছিল। কিন্তু এতিয়া অকস্মাতে যে ইমান আগত কি লৈ কেঁচাল আছিল? আগতে কি লৈ হ'ব আৰু এই যে এনেই সিহঁতে লগ হৈ আহে গোটেইমখাই। কাৰোবাৰ লগত কিবা কথা ক'লেহে ভাবে সিহঁতক কেঁচাল কৰা কিবা বেয়াকৈ কৈছে বুলি মাৰিব আহে। কোনো কথা কিছু নাই, কেঁচাল একোৱেই নাই। এইবিলাক কি উপৰমন্ত্ৰী না ডকাইত? এইবিলাক ডকাইতৰ নিচিনাই। ৰাতি হ'লে ৰাতি 2টা-1টা বজাত চুৰ বুলি খেদি আহে। গোটেই ঘৰৰ পাছফালে এনেকৈ ঘূৰি ফুৰে। মইনালৰ ঘৰ ক'ত? আমাৰ ঘৰৰ ওচৰতে। ৰাতি হ'লে গৰু কাটে। তাৰ ঘৰটো ক'ত? ঠাইখনৰ নাম কি? ঠাইখনৰ নাম বাঙালীপাৰা, ফলিমাৰী বাটৱা। মইনাল আৰু তাৰ ল'ৰা দুটাৰ নাম কি আছিল? গাড্ডু আলী আৰু কি চাহানা। আৰু কোন জড়িত আছিল? আসকৰ আৰু এই আমজাদ আলী। তাৰ ঘৰ একেলগে সিহঁতে চবৰে বাটতে। আপোনালোকে এজাহাৰ কৰিছেনে নাই? নাই কৰা, কৰিম। কৰিব এতিয়া কৰিব। কৰিম এজাহাৰ কৰিম। ঠিক আছে। লাগে হাজবেণ্ড কি কৰে? আপোনাৰ পেচা কি? পেচা হৈছে এই কণ্ট্ৰেক্টাৰী কৰে। কণ্ট্ৰেক্টাৰী কৰে। কি আপুনি কি বিচাৰে এতিয়া? কি বিচাৰে? মই উপযুক্ত শাস্তি বিচাৰোঁ, দোষীৰ শাস্তি বিচাৰোঁ। উপযুক্ত শাস্তি লাগে। মোৰ হাজবেণ্ডক যেনেকৈ 2-3 দিনৰ পিছে এনেকৈ লাগি থাকে, উপযুক্ত শাস্তি লাগে। শাস্তি লাগে? শাস্তি লাগে, মোক শাস্তি লাগে। মনে ভয়তে কিছু মনতে বাঙালীপাৰা ফলিমাৰী পাৰ্ট 1। মোৰ দেউতা যাই আছিল বাইক নিয়ে বাহিৰত। তাৰপিছত কি হ'ল, তাৰপিছত এই যে মইনাল বুলি মানুহটো গাড়ী থামাই পিছত মোৰ দেউতাক
বা মইনালৰ ল'ৰা আস্তে আস্তে আহি আছে মই নিজে দেখি আছিলোঁ দীঘল একটা বাণী মোৰ দেউতাৰ প্ৰথমত কোবাইছে পিঠিত কোবাইছে ঘাড়ত কোবাইছে আনকি মাথাত কোবাই হেলমেটটো একেবাৰে হেলমেটৰ কাঁচ ফাটি দিছে কোনে বলে মইনালৰ বেটো মইনালি বেটা নাম নাজানো মই কি খালি মইনালৰ ঘৰ ক'ত ওচৰতে আছে আপোনাৰ ঘৰৰ ওচৰত হা ওই যে দিতাৰ ঘৰ ওচৰত কালিৰ ঘৰ আছে অয়ো দিতাক মাৰিব আহিছিল কি সংক্ৰান্ত মাৰিলে হা? কি সংক্ৰান্ত কি উদ্দেশ্য মাৰিলে আৰু গলাগাতি কৈ আছিল মই ঠিক কিছুই নাজানো কিছু কেঁচালে নাই হয় তাতে এনেকৈ মোৰ দিতাক মাৰিছে আৰু মোৰ দেউতা আগতে মোৰ দেউতাক এনেকৈ মাৰাৰ কাৰণে চুপি আছিল আগতে চুপি আছিল তাৰমানে আমি বোলে বাংলা দিছি আনকি আমি বহুত কিবা কিবি নানা কথা কৈছিল কিহেৰে মাৰিলে কিহেৰে বাণী মাৰিছে আৰু ৰদ আছে না ৰদ। ৰদ একেবাৰে ঠেঙত ভৰাই দিছে আপুনিতো নিজে দেখিলে মই দেখিব না তাৰ ঘৰটো ক'ত আছিল ওচৰতে আছে ওচৰত জাগাটোৰ নাম কি আছে ঠাইখনৰ নাম কি আছে বাঙালীপাৰা শনিবাৰী পাৰ্ট 1 অতে আছিল আপোনাৰ দেউতাৰ নাম কি জহিৰুল ইছলাম চৰকাৰ